নমস্কাৰ। আজি মই এটা নতুন প্ৰশ্ন লৈ আহিছোঁ। সমান্তৰ প্ৰগতিৰ অনুশীলনী 5.2 প্ৰশ্ন। তো প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, মেট্ৰিক পৰীক্ষাত সঘনে আহিয়ে থাকে। তো 5.2 অনুশীলনীৰ 13 নম্বৰ প্ৰশ্নটো। তো প্ৰশ্নটো ইয়াতে কি আছে? কিমানটা 3 অংকযুক্ত সংখ্যা হাতেৰে বিভাজ্য? এই প্ৰশ্নটোৰ সমাধান কৰাৰ কাৰণে আমি প্ৰথমতে কি কৰি ল'ব লাগিব? ইয়াৰ সমান্তৰ প্ৰগতিটো কি সেইটো উলিয়াই ল'ব লাগিব। তে সমান্তৰ প্ৰগতিটো উলিয়াৰ কাৰণে আমি চাব লাগিব যে 3 অংকযুক্ত সংখ্যা তাতে কিমানটা আছে, তাৰ সৰ্বনিম্ন আৰু সৰ্বোচ্চটো কিমান। তে সৰ্বনিম্ন সংখ্যাটো হৈ আছে আমাৰ 100 আৰু সৰ্বোচ্চ সংখ্যাটো হৈ আছে 999। ইয়াৰ মাজতে আমাৰ সংখ্যা কেইটা আছে, যিকেইটা সংখ্যা কিৰে বিভাজ্য হ'ব? আমাৰ হাতেৰে বিভাজ্য হ'ব। আৰু কিমানটা আছে সেই সংখ্যাটো আমাক উলিয়াব দিছে। কিন্তু আমাৰ 100টো হাতেৰে বিভাজ্য হয় নে নহয়, মানে প্ৰথম সংখ্যাটো হাতেৰে বিভাজ্য হয় নে নহয় সেইটো চাব লাগিব। আৰু অন্তিম সংখ্যাটো 999টো হাতেৰে বিভাজ্য হয় নে নহয় সেইটো চাব লাগিব। তাৰ কাৰণে আমি কি কৰিম? 100 আৰু 99ক কি কৰিম? হাতেদি দুয়োটাকে ভাগ দিম। 100ক যদি হাতেদি ভাগ দিওঁ, 7 × 7 3 বাকি থাকিব 0। 7 4 গুণ কিমান হৈ যাব? আমাৰ 28। তে বাকি কিমান থাকিব? 2। তে 2 বাকি থাকিব, মানে আৰু একবাৰ বেছিকৈ যোৱাৰ কাৰণে আমাৰ ইয়াৰ লগত কিমান প্লাছ কৰিব লাগিব? 5 প্লাছ কৰিব লাগিব। মানে আমি কি কৰিব লাগিব? এই 100ৰ লগত আমি কি যোগ কৰিব লাগিব? 5 যোগ কৰিব লাগিব। মানে 3 অংকযুক্ত সংখ্যাৰ সৰ্বনিম্ন সংখ্যাটো হৈ আছে 105, যোন সংখ্যাটো আমাৰ হাতেৰে বিভাজ্য হৈ আছে। তাৰমানে আমি প্ৰথম সংখ্যাটো পাই গ'লোঁ। এবাৰ অন্তিম সংখ্যাটো আমি উলিয়াবৰ কাৰণে এইবাৰ 999ক আমি হাতেদি ভাগ দিম। তে 7 × 7 ইয়াতে বিয়োগ কৰিলে আহিব 2, 9 নামাই আনিম, 7 4 গুণ হৈ যাব ইয়াতে 28, বিয়োগ কৰিলে 1, 9টো নামাই আনিম, তে 7 2 কিমান হৈ যাব? আমাৰ 14, বিয়োগ কৰিলে কিমান হ'ব? 5। মানে 5টো কি হ'ল? বেছি হ'ল। কিন্তু ইয়াতে কিন্তু আমি 2 যোগ কৰিব নোৱাৰোঁ। 2 যোগ কৰিলে কিমান হৈ যাব? আমাৰ 1001 হৈ যাব। ইয়াতে ইয়াৰ নিয়মত যদি কৰোঁ 1001 হৈ যাব। কিন্তু আমি কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। তো বিয়োগ আমি কিমান কৰিব লাগিব? 5 বিয়োগ কৰিব লাগিব। কিমানৰ পৰা? 999ৰ পৰা। তে 999ৰ পৰা যদি 5 বিয়োগ কৰোঁ কিমান হৈ যাব? আমাৰ 994। মানে একদম অন্তিম সংখ্যাটো, সবচে ডাঙৰ সংখ্যাটো, 3 অংকযুক্ত সংখ্যা, যোন সংখ্যাটো কিহেৰে ভাগ যাব? আমাৰ হাতেৰে ভাগ যাব, সেই সংখ্যাটো হৈ আছে 994। তো এইবাৰ আমি এই সলিউশনত আমি প্ৰথম কামটো কি কৰিম? প্ৰথম কামটো কৰিম আমি AP2 কি সেইটো লিখি ল'ম। মানে সমান্তৰ প্ৰগতিটো কি হয় সেইটো আমি লিখি ল'ম। AP2 হ'ল, মানে সমান্তৰ প্ৰগতিটো হ'ল, অসমীয়াত লিখিলে সেইটো হৈ যাব। তো AP2 হ'ল, সৰ্বনিম্ন সংখ্যাটো কিমান আছে? আমাৰ 5, 105। তাৰ পিছৰ সংখ্যাটো কিমান হৈ যাব? কাৰণ ইয়াতে আমাৰ হাতেৰে বিভাজ্য হৈছে, মানে ডিফাৰেন্সটো কিমান আহিব? 7 আহিব। ইয়াৰ লগত 7 যোগ কৰি যাম, কিমান আহি যাব? আমাৰ 112। তাৰ লগত আৰু 7 যোগ কৰি যাম, তেনেহ'লে কিমান হৈ যাব? আমাৰ 117। তেনেকৈ যাই যাই আমাৰ অন্তিম সংখ্যাটো কিমান আহিব? যোন সংখ্যাটোক আমাৰ হাতেৰে ভাগ যাব 3 অংকযুক্ত সংখ্যা, সেইটো হৈ যাব আমাৰ 994। এইটো হৈ যাব আমাৰ অন্তিম সংখ্যাটো। এইবাৰ আমি ইয়াৰে পৰা কি উলিয়াই ল'ম? এৰ মান, ইয়াত এৰ মানটো কিমান আহিব? এৰ মানটো যোনটো আমাৰ সমান্তৰ প্ৰগতি আছে তাৰ প্ৰথম সংখ্যাটো কি বুলি কোৱা হয়? আমাৰ প্ৰথম পদটোক কি বুলি কোৱা হয়? এ। ইয়াতে 100 কিমান হৈ যাব? আমাৰ 5। তাৰপিছত ডি, পাৰ্থক্য, দুটা আমাৰ পদৰ মাজৰ পাৰ্থক্য। 112ৰ পৰা 105 বিয়োগ কৰিলে মানে 7, এইটো হৈ যাব 7। আৰু অন্তিম পদ, এইটো এল বুলিও কোৱা হয় আৰু নহ'লে AN বুলিও কোৱা হয়। অন্তিম পদটো আমাৰ কিমান? 994। আৰু আমাৰ কিমানটা পদ উলিয়াব দিছে, মানে কিমানটা পদ আছে সেইটো উলিয়াব দিছে। মানে আমি কাৰ মানটো উলিয়াব লাগিব? এনৰ মানটো উলিয়াব লাগিব। এইবাৰ আমি কি কৰিম? সূত্ৰ ব্যৱহাৰ কৰিম। সূত্ৰটো কাৰ ব্যৱহাৰ কৰিম? এই দিয়া আছেৰ পৰা এতিয়া যদি চাওঁ, এল বা ANৰ কি আছে? আমাৰ সূত্ৰটো আছে। আৰু সূত্ৰটো আমি জানো যে AN বুলিও ক'ব পাৰোঁ সেইটোক, আৰু নহ'লে এল বুলিও ক'ব পাৰোঁ। মানে ইয়াৰ পৰা আমি আৰম্ভ কৰিম। AN ইকুৱেল টু 990 কিমান আছে? আমাৰ 4। ANৰ সূত্ৰটো আমি যদি বহাই দিওঁ, তেনেহ'লে ANৰ সূত্ৰটো হৈ আছে A প্লাছ N মাইনাছ 1 ইনটু D ইকুৱেল টু 994। এবাৰ ইয়াতে আমি যাৰ যাৰ মান ইয়াতে জানো, সেই মানকেইটা আমি ইয়াতে বহুৱাই আহিম। এৰ মানটো জানো, এৰ মানটো কিমান আছে? আমাৰ 105 যোগ এনৰ মান নাজানো, এনটো কি আহিব? আমাৰ এনে থাকিব -1।
তাৰ লগত ডিৰ মানটো বহাম এবাৰ ডিৰ মানটো কিমান হৈ যাব আমাৰ 7 ইকুৱেল টু 994 এইবাৰ আমি কি কৰিম ইয়াতে বিতৰণ বিধিত পূৰণ কৰিম কাৰণ এই পূৰণটো কিন্তু আমাৰ ডাইৰেক্ট নহব বিতৰণ বিধিত হ'ব মানে প্ৰথমতে 7 ৰ লগত n ইনটু কৰিব লাগিব তাৰ পিছত 7 ৰ লগত 1 ইনটু কৰিব লাগিব এই কামখিনি মই সোফালে কৰি আছো তে 105 টো আমাৰ সেম থাকিব 105 ইয়াৰ লগতো পূৰণ নাই যোগ এবাৰ n ৰ লগত 7 পূৰণ কৰিলে কিমান n হৈ যাব আমাৰ 7n তাৰ পিছত প্লাস এ মাইনাস ইয়াতে আহিব মাইনাস তাৰ পিছত 1 ইনটু 7 হৈ যাব আমাৰ 7 আৰু ইকুৱেল টু আমাৰ আছে কিমান 994 এবাৰ এই দুটা সংখ্যা আমাৰ প্লাস মাইনাস হ'ব মানে প্লাস এ মাইনাসে কি হৈ যাব আমাৰ মাইনাস হৈ যাব তে 105 ৰ পৰা যদি আমি 7 মাইনাস কৰি দিও তে তেনেহলে কিমান আহি যাব আমাৰ 98 তাৰ পিছত 7n এটো বেলেগ আৰু n থকা পদ আমাৰ নাই তে 7n এ থাকিব ইকুৱেল টু 994 এবাৰ আমাৰ n থকা পদটো বাওফালে ৰাখিম আৰু নাথাকা পদখিনি আমি সোফালে লৈ যাম তে বাওফালে থাকিব আমাৰ 7n আৰু সোফালে কিমান গুচি যাব আমাৰ 994 ৰ পৰা 98 টো সোফালে গুচি যাব 98 ৰ আগত প্লাস আছে সোফালে গলে কি হৈ যাব আমাৰ মাইনাস এবাৰ আমি কি কৰিম সোফালৰ মানটোক মাইনাস কৰিম মানে 7n ইকুৱেল টু 994 ৰ পৰা 98 মাইনাস কৰিলে কিমান আহি যাব আমাৰ 896 এবাৰ n ৰ মানটো উলিয়াব দিছে 7n ৰ মানটো উলিয়াব দিয়া নাই তেতিয়া আমি 7 টো কি কৰি লম সোফালে লৈ লম তে 7 টো আমাৰ n ৰ লগত কি হৈ আছিল পূৰণ হৈ আছিল তে সোফালে গলে কি হৈ যাব আমাৰ হৰণ হৈ যাব মানে 896 ক আমি হাতেদি কি কৰিব লাগিব হৰণ কৰিব লাগিব এতিয়া কাটাকাটি কৰিও হৰণ কৰিব পাৰো না হলে ডাইৰেক্ট হৰণ কৰিও লিখি দিব পাৰো যদি আমি ইয়াক কাটাকাটি কৰি কৰো বা হৰণ কৰি কৰো তে তেনেহলে মানটো হৰণ ফলটো কিমান আহিব আমাৰ 128 আহিব তে n ৰ মানটো আমি কিমান পাই গলো 128 তে n হৈ আছিল আমাৰ কি এই এপিটোত থকা পদৰ সংখ্যা তে এপিটোত যিমান কেইটা পদ আছে সেই পদ কেইটাকে আমাৰ কিমানেৰে বিভাজ্য হ'ব হাতেৰে বিভাজ্য হ'ব মানে 3 অংকযুক্ত সংখ্যা হাতেৰে বিভাজ্য হোৱা সংখ্যা তেনেকুৱা কেইটা আছে 128 টা তে ইয়াতে আমি তলত লিখি দিম এতেকে 128 টা 3 অংকযুক্ত সংখ্যা হাতেৰে বিভাজ্য তে আমাৰ সমাধান ইয়ালৈকে শেষ তে আশা কৰিছো প্ৰশ্নটোৰ সমাধান তোমালোকে বুজি পাইছা আৰু যদি বুজি পোৱা নাই তেলে প্ৰথমৰ পৰা আৰু একবাৰ চোৱা আৰু এই ধৰণৰ সমস্যাৰ সমাধান পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা তো আজিলৈকে এতে এৰিছো নমস্কাৰ।